মছজিদত এইবাৰ উপস্থিত হ'ল নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ দল। মছজিদত উপস্থিত হৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়কৰ সুমতি বিচাৰি নেদেখাজনৰ ওচৰত দুৱা মাগিলে আছুৰ দলটোৱে। কিন্তু কিয়? চাওঁ এই এক বিশেষ প্ৰতিবেদন। ইফালে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এই লাভজনক উদ্যোগটোক মাহিয়াই দৃষ্টিৰে চোৱাৰ বাহিৰে আজি কুপতি চতুৰ্থ গোটটোত নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আনহাতেদি মৃতপ্ৰায় এই সাৰ কাৰখানাটোত পুনৰ জীয়াই তুলিবলৈ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপৰ নগৰৰ বিভিন্ন প্ৰান্তৰ পৰা 10,000 লোকৰ স্মাৰক পত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ অবনী গগৈদেৱক দুআষাৰ খবৰ কাৰণে অনুৰোধ কৰিছোঁ। বিষয় হ'ল নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট। আমি নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ বিষয় লৈ আমি জনপ্ৰতিনিধিৰ ঘৰে ঘৰে গ'লোঁ। কোনজন জনপ্ৰতিনিধিক আজি তাৰিখত আমি লগ কৰা নাই এই বিষয়টোৰ লগত জড়িত হ'বৰ কাৰণে। কিন্তু আজি তাৰিখলৈকে দুখৰ বিষয় 12টা বছৰ অতিক্ৰম কৰিলে কিন্তু আজিলৈকে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট স্থাপন নহ'ল।
এইটো অতি দুখৰ বিষয় সেই গতিকে আমি এতিয়া আমাৰ নেদেখাজনৰ ওচৰত ভগৱানৰ ওচৰত আমি ওচৰলৈ শৰণাপন্ন হৈছোহি আমি নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ আমি মছজিদলৈ আহিছোঁ গীৰ্জালৈ যাম আমি মন্দিৰলৈ যাম আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে সেই জনপ্ৰতিনিধিসকলৰ সুমতিগতি আহে তেওঁলোকে যাতে নামৰূপ সাৰ কাৰখানাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ তেওঁলোকে যাতে কুণ্ঠাবোধ নকৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আৰু তাৰ সেই কাৰ্যসূচী আমি যি জনমত গঠনৰ কাৰ্যসূচী লৈছিলোঁ সেই জনমত গঠনৰ কাৰ্যসূচী অন্তৰ্গত আজি আমি মছজিদলৈ আহিলোঁ আমি ৰাজহুৱা প্ৰাৰ্থনা কৰিলোঁ আৰু তাৰপিছত পৰৱৰ্তী কাৰ্যসূচী আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ভৱিষ্যতৰ যিখিনি কাৰ্যসূচী আছে আমি দীঘলীয়া এক কাৰ্যসূচী লৈছোঁ সেই কাৰ্যসূচীত যাতে আমি সফল হ'ব পাৰোঁ আৰু এই যিসকল জনপ্ৰতিনিধি আছে তেওঁলোক সেই জনপ্ৰতিনিধিসকলে যাতে ৰাইজৰ কথা শুনা ৰাইজৰ দাবী দাবা শুনা আৰু ৰাইজৰ যি অভাৱ অভিযোগ আছে সিহঁতৰ কাণ শুনাৰ বাবে তেওঁলোকৰ যাতে সেই সমৰ্থন দিয়ে তেওঁলোকৰ সুমতিগতি যাতে আহে তাৰ বাবে আমি আজি প্ৰাৰ্থনা কৰিছোঁ আজি নামৰূপ আঞ্চলিক সমিতিৰ ছাত্ৰ সন্থাৰ আমাৰ নামৰূপ আঞ্চলিক সমিতি আমাৰ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ বিষয়ববীয়াসকল আহিছিলে এটা প্ৰতিনিধি দল আমাৰ ওচৰলৈ আজি বিগত প্ৰায় এটা যুগ হ'ল প্ৰায় আজি 12 বছৰ পাৰ হৈ গ'ল 13 বছৰত ভৰি দিলে আজি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো কাম এতিয়ালৈকে একো আগবঢ়া নাই বুলি আমি ক'ব লাগিব যিহেতু আমি আজি শিলান্যাস হোৱাৰ পিছৰ পৰা একো অগ্ৰগতি হোৱা নাই গতিকে তেওঁলোক আমাৰ মাজলৈ আহিছে আৰু তেওঁলোকে আজি বিভিন্ন প্ৰকাৰে বিভিন্ন আন্দোলন কৰিলে কিন্তু আজি শেষত গৈ নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে আৰু তেওঁলোকে আজি তেওঁলোকে কৈছে আমি শুনিছোঁ গম পাইছোঁ যে তেওঁলোকে নামঘৰলৈ গৈছে মছজিদলৈ আজি আহিছে আমাৰ মাজত আৰু যি তাৰপিছত তেওঁলোকে বিভিন্ন অনুষ্ঠান গীৰ্জালৈ যাব বিভিন্ন ধৰ্মীয় অনুষ্ঠানবোৰ যাব আৰু তেওঁলোকে নেদেখাজনক বিভিন্ন আকাৰে কি আকাৰে আছে তেওঁলোকৰ খুব ভাল কথা আজি সকলোৱে আজি সমন্বয় এটা আজি হেৰি হৈছে আজি আমি দেখিবলৈ পাইছোঁ আৰু আমি সকলোৱে আজি নেদেখাজনৰ ওচৰত আমি আজি এই নামাজৰ পাছতে আমাৰ দোৱা হৈছে এটা সমূহীয়া দোৱা হৈছে আৰু আমি আশা কৰিছোঁ আৰু আমি আগন্তুক দিনবিলাকত আমি আন্দোলনো কৰি যাম আৰু নেদেখাজনৰ ওচৰত আমি সহায় বিচাৰিছোঁ যাতে আমাৰ নামখন আকৌ পুনৰ আৰু আমাৰ মূল হিচাপে এইটোৱে দোৱা কৰিছে আজি 30 বছৰ আগতে নাহৰকটীয়াৰ পৰা মনোজৰ সৈতে ৰাজীৱ গগৈৰ ৰিপৰ্ট NE 365 লাইভ।